যোগাযোগ কৰি বান পৰিস্থিতি তেখেতে বিতংভাৱে বুজ লয় আৰু আমিও এতিয়ালৈকে যিমানখিনি ক্ষয় ক্ষতি হৈছে এই গোটেই কথাবিলাক আমি তেখেতক অৱগত কৰিছোঁ আৰু তেখেতে এটি স্পষ্টভাৱে কৈছে যে সমগ্ৰ কেন্দ্ৰীয় চৰকাৰ বান বিধ্বস্ত অঞ্চলৰ ৰাইজৰ লগত আৰু অসমৰ ৰাইজৰ লগত সম্পূৰ্ণৰূপে সকলো ধৰণৰ সহযোগিতা আহিব নেকি? মানে তেখেতে বৰ্তমান পাৰ্লিয়ামেণ্ট চলি আছে গতিকে তেখেতে এই কথাটো কৈছে যে সম্পূৰ্ণৰূপে সহযোগী থাকিব আৰু তেখেতে অহাকালিলৈ কেন্দ্ৰীয় মন্ত্ৰী শেখাৱত ডাঙৰীয়া অসম ভ্ৰমণ কৰিব যে জলশক্তি বিভাগৰ যিগৰাকী মন্ত্ৰী দায়িত্বত আছে কেবিনেট মন্ত্ৰী তেখেতে অসম ভ্ৰমণ কৰিব আৰু গোটেই বান পৰিস্থিতিত তেখেতক নিৰ্দেশ দিছে অসম ভ্ৰমণ কৰাৰ নিমিত্তে। গতিকে আমাৰ দৃঢ় বিশ্বাস যে এই দুৰ্যোগপূৰ্ণ মুহূৰ্তত কেন্দ্ৰীয় চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেনেধৰণে আমাক আন্তৰিকতাৰে আজিৰ তাৰিখত এই দুৰ্যোগপূৰ্ণ অৱস্থাত তেখেতে যিখিনি সহযোগিতাৰ আশ্বাস দিছে তাৰ বাবে আমি তেখেতৰ ওচৰত কৃতজ্ঞ আৰু আমাৰ দৃঢ় বিশ্বাস যে আমি বানপানী শুকোৱাৰ পাছত যিটো পৰিস্থিতি উদ্ভৱ হ'ব সেই পৰিস্থিতিও আমি দৃঢ়তাৰ মোকাবিলা কৰিম। ছাৰ মানুহবিলাকক ছাৰ এতিয়াও উদ্ধাৰ কৰাৰ বাবে প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আমি গৈ আছোঁ তাত কিন্তু নাৱৰ ব্যৱস্থাই হওক বা তেনেকুৱা কোনো ব্যৱস্থা কৰা বিভিন্ন ঠাইত ইতিমধ্যে আমাৰ প্ৰশাসনৰ তৰফৰ পৰা য'ত যেনেকৈ খবৰ পাইছে সংবাদ মাধ্যমে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে। আপোনালোকেও বিভিন্ন ভিতৰৰ অঞ্চলৰ পৰা যেতিয়া খবৰ যোগান ধৰিছে লগে লগে প্ৰশাসনে এই ক্ষেত্ৰত তৎপৰতাই পদক্ষেপ লৈছে। গতিকে আমি ৰাইজৰ সহযোগিতা বিচাৰিছোঁ।